Hello students, আমি ক্লাস 8 ইংলিশৰ লেসন এক্সপ্লোৰ ইণ্ডিয়া কুইজ টাইম লেসনটো আজি আলোচনা কৰিম পাৰ্ট 1 টো আলোচনা কৰিম যেহেতু লেসনটো বহুত দীঘল সেই গতিকে আমি দুটা পাৰ্টত লেসনটো ভাগ কৰি লৈছো এক্সপ্লোৰ ইণ্ডিয়া কুইজ টাইম Look at the picture below. What is happening? Who are the people that you see there? What do the letters ABCD stands for? What kind of information will be put up on the scoreboard? What is the gentleman with a sheet of paper in his hand doing? As you may have guessed, this is a picture of a quiz show in pairs. Tell each other what happens in a quiz competition, then read more about the quiz in the lesson below. এতিয়া এই আৰম্ভণিতে আমি দেখিছো যে পিংক কালাৰ বক্সটোত ইয়াত দিছে যে এই পিকচাৰটোত একচুয়ালি কি হৈ আছে আমি দেখিছো যে ইয়াত এখন কুইজ কম্পিটিশন হৈছে and who are the people that you see there ইয়াত কাক কাক দেখিছা ইয়াত আমি দেখিছো যে শিক্ষক শিক্ষয়িত্ৰী আছে আৰু তাৰ লগতে কিছুমান ছাত্ৰ ছাত্ৰী আছে যি A B C D E এনেকুৱা নামেৰে গ্ৰুপ বনাই কুইজ কম্পিটিশনখনত পাৰ্টিসিপেট কৰিছে What is the gentleman with the sheet of paper in his hand doing ইয়াত দেখিছো আমি এজন মানুহ যিজন মানুহে এখন কাগজ হাতত লৈ আছে কি কৰিছে বাৰু তেখেতে আসলতে কুইজ মাষ্টাৰ হয় তেখেতে প্ৰশ্নবিলাক সুধিছে আৰু বাকি দুগৰাকী টিচাৰে স্কোৰ বোৰ্ডত মাৰ্কসমূহ দিছে সো তোমালোকে সাগে নিজৰ বিদ্যালয়ত এনে ধৰণে কুইজ কম্পিটিশন হোৱা দেখিছা আজি এখন কুইজ কম্পিটিশনৰ বিষয়ে জানো আহা এই লেসনটোৰ জৰিয়তে A quiz is a form of game or competition in which someone tests your knowledge by asking questions. It is a test of knowledge between individuals or team as a form of entertainment. It quiz competition ki কুইজ কম্পিটিশন এনেকুৱা এখন খেল বা এনেকুৱা এখন প্ৰতিযোগিতা যিখন প্ৰতিযোগিতাত বিভিন্ন প্ৰশ্ন সোধা হয় আৰু সেই প্ৰশ্নবিলাকৰ সহায়ত এটা ষ্টুডেণ্টৰ কিমান জ্ঞান আছে বা কিমান নলেজ আছে সেই বস্তুটো পৰীক্ষা কৰা হয় আৰু অৱশেষত গ্ৰুপ বনাই যেহেতু কুইজ কম্পিটিশনখন কৰা হয় যেটো গ্ৰুপে কোৱেশ্চন আনসাৰ্স দিব পাৰে সেই গ্ৰুপটোৱে জিকে কুইজ কম্পিটিশনখন So first page at ami ekhini kotha gom palu etia ami lesson to agbarhom Let's read about a quiz program in which 5 school teams are taking part etia ami porhu bola enekwa ekhon quiz competition ba quiz program or bikhoye jot 5 khon school e 5 ta team banai ekelage izone hijonor logot protijogitat onkhogrohon koribo host মানে হল এনে এজন ব্যক্তি যি কম্পিটিশনখন অ্যাৰেঞ্জ কৰিছে কম্পিটিশন মানে ইয়াত কম্পিটিশনৰ কথা বুজাইছে কিন্তু জেনাৰেলি কি হয় যিকোনো এটা অনুষ্ঠান বা পাৰ্টি বা প্ৰগ্ৰাম কম্পিটিশন যি অৰ্গানাইজ কৰে তেখেতক হোষ্ট বুলি কোৱা হয় হোষ্ট গুড মৰ্নিং এভৰিবডি আই এম অঞ্জলি দাস হোষ্টে কৈছে যে গুড মৰ্নিং সকলোকে জনাইছো সুপ্ৰভাত মোৰ নাম অঞ্জলি দাস I am an assistant teacher of the school and your host today. কৈছে যে মই এজন assistant teacher হয় এখন স্কুলৰ আৰু লগতে কৈছে যে মই আজি তোমালোকৰ host হয় A very warm welcome to the state level school quiz competition. তাৰ পিছত তেখেতে কয় যে সকলোকে আজিৰ এই মানে ৰাজ্যিক মানে ভিত্তিত ষ্টেট লেভেলৰ যিখন কুইজ কম্পিটিশন হৈছে তালৈ সকলোকে মই ওয়েলকাম কৰিছো Our contestant have come from all over the state. এটা অঞ্জলি দাসে কৈছে যে আমাৰ যিসকল কণ্টেষ্টেণ্ট শব্দটোৰ অৰ্থ হ'ল প্ৰতিযোগী যিসকল প্ৰতিযোগী ইয়াত অংশগ্ৰহণ কৰিছে তেওঁলোকে আসলতে এই ষ্টেটখনৰ বিভিন্ন ঠাইৰ পৰা আহা দেখিবলৈ পোৱা গৈছে 5 school teams from the 5 zones of the state, with 2 members in each team, have reached the selection phase. ইয়াত কৈছে যে 5খন স্কুলৰ পৰা 5টা জনৰ 5খন স্কুলৰ পৰা ইয়াত মানে প্ৰতিযোগীসকল আহিছে আৰু প্ৰতিখন স্কুলৰ পৰা দুজনকৈ মেম্বাৰেহে অংশগ্ৰহণ কৰিব পাৰিছে
Only one school team from these will be selected to represent Assam in the National School Quiz Competition to be held in New Delhi next month. এতিয়া ইয়াত কৈছে যে এই মানে যিখন কুইজ কম্পিটিশ্যন হৈছে কুইজ কম্পিটিশ্যনখনত যিটো টীম জিকে সেই টীমটোৱে অসমক ৰিপ্ৰেজেণ্ট কৰিব বেলেগ এখন কুইজ কম্পিটিশ্যন যিখন নেশ্যনেল লেভেলত হ'ব চ' সেইখন হ'ব নেশ্যনেল স্কুল কুইজ কম্পিটিশ্যন আৰু সেই নেশ্যনেল স্কুল কুইজ কম্পিটিশ্যনখন নিউ দিল্লীত হ'ব আৰু কেতিয়া হ'ব বুলি দিছে নেক্সট মান্থত হ'ব অহা মাহত হ'ব বুলি দিছে নিউ দিল্লী কি হয় কোৱাচোন ভাৰতৰ তোমালোকে কোনোবাই জানা যদি কমেণ্ট কৰিবা We have with us today the renowned quiz master of the state, Mr. P.K. Borua, who has consented to conduct the quiz. Let us welcome Borua sir with a big round of applause. Thank you. ইয়াৰ উপৰিও অঞ্জলি দাসে কয় যে আজি আমাৰ মাজত এজন খুব ৰিনাউন খুব জনপ্ৰিয় খুব নামী এজন কুইজ মাষ্টাৰ আহিছে আৰু তেখেতৰ নাম হ'ল P.K. বৰুৱা আৰু তেখেতে আজি এই গোটেই কুইজ কম্পিটিশ্যনখন কণ্ডাক্ট কৰিব তোমালোকে জানা চাগৈ যে এখন কুইজ কম্পিটিশ্যন কণ্ডাক্ট কৰিবলৈ এজন কুইজ মাষ্টাৰৰ প্ৰয়োজন কুইজ মাষ্টাৰজনে কি কৰে বাৰু কোনোবাই জানা যদি কমেণ্ট কৰিবা কুইজ মাষ্টাৰজনৰ কাম এটাই সেইটো হ'ল যে তেখেতে গোটেই কুইজ কম্পিটিশ্যনখন চলাই নিয়াত সহায় কৰে তেখেতে প্ৰশ্নখিনি সোধে আৰু লগতে সুচাৰুৰূপে পৰিচালনা কৰাত কুইজ কম্পিটিশ্যনখনত তেখেতৰ আগভাগ থাকে Let us welcome Mr. Borua sir with a big round of applause. Thank you. ইয়াৰ পাছত অঞ্জলি দাসে P.K. বৰুৱা ছাৰক কুইজ কম্পিটিশ্যনখন চলাই নিবৰ বাবে অনুৰোধ জনায় আৰু তেখেতকো এই কম্পিটিশ্যনখনৰ বাবে স্বাগতম জনায় আৰু তাৰপিছত থেংক ইউ দি পেলাই তেওঁ নিজৰ স্পীচটো সামৰে Teams, may I now request you to introduce yourself? তেতিয়া অঞ্জলি দাসে সকলো টিমকে নিজৰ নিজৰ পৰিচয় দাঙি ধৰিবলৈ অনুৰোধ জনালে ৰিকুৱেষ্ট কৰা মানে হ'ল অনুৰোধ জনোৱা টিম এ মেম্বাৰ আমি গম পাইছিলোঁ আৰম্ভণিতে যে 5টা টিম আছে A B C D E হয়নে এতিয়া প্ৰতিটো টিমে কি কৰিছে নিজৰ নিজৰ পৰিচয় আগবঢ়াইছে ইজনে সিজনৰ আগত টিম A member কৈছে Hello everybody and good morning. I am Arnav Gohai and this is my partner Dipali Chetri. We are representing the East Zone and we are from CR School, Tinsukia. Team A kole je hokoluke suprabhat janaisu aru mor naam Arnav Gohai aru mor partnerer naam Dipali Chetri aru ami East Zone to represent korisu aru ami ahisu CR School, Tinsukiar pora. It is Team B. Good morning everybody. We are Rehana Sultana and Pahidas from Tejpur Academy, Sonitpur. We represent the North Zone. Team B A member etia hokoluke suprabhat janai kole je mor naam Rehana Sultana aru mor logot ahise Pahidas ami Tejpuror Academy Sonitpuror pora ahisu Tejpur Academy Sonitpuror pora ahisu ami North Zone to represent korisu. Team C. Good morning. My name is Himani Mazumdar and my friend's name is Samiran Ghosh. We have come from Dispur HS School, Kamrup Metro. Ours is the Central Zone. The Team C A member hokoluke suprabhat janai kole je mor naam Himani Mazumdar aru mor logot ahise mor bondhu Samiran Ghosh aru ami Dispur Higher Secondary School, Kamrup Metro pora ahisu aru ami Central Zone to represent korisu. Etia agbarhu aha Team D. Team D A member Ako koi je hello everyone and good morning. I am Namita Sinha and my partner is Rita Dole. The name of our school is RKM School Kachar. We are representing the South Zone. Aru tetia Namita Sinha koi je ami RKM School Kacharor student hoy aru ami South Zone to represent korisu. Team E A member. Good morning. My name is Hazrat Ali. My partner's name is Rajan Kolita. We are from Government Higher Secondary School, Borpeta, representing the West Zone. Thank you. Tetia Team E A member e hokoluke suprabhat good morning janale aru kole je mor naam
হজৰত আলী হয় আৰু মোৰ পাৰ্টনাৰৰ নাম ৰাজেন কলিতা আমি গভৰ্ণমেণ্ট হাই ছেকেণ্ডেৰী স্কুল বৰপেটাৰ পৰা আহিছোঁ আৰু আমি ৱেষ্ট জোনটোক ৰিপ্ৰেজেণ্ট কৰিছোঁ এইখিনি আছিলে ABCD সকলো মেম্বাৰৰে আচলতে ইন্ট্ৰডাকশ্যন পৰিচয় দিয়া এটা পৰ্ব ইয়াৰ পিছত কি হয় চাওঁ আহা host thank you all the best for the quiz now let me introduce our scorer today she is Aparna a class 12 student of the organizing school it's time now for the real action over to our respected quiz master sir আৰু তেতিয়া হোষ্ট অঞ্জলি দাসে কয় যে সকলোকে থ্যাংক ইউ দিছোঁ ধন্যবাদ দিছোঁ আৰু আজি তোমালোকৰ কুইজ কম্পিটিশ্যনখনৰ বাবে অল দ্য বেষ্ট জনাইছোঁ মানে শুভেচ্ছা দিছে অল দ্য বেষ্ট দিয়া মানে শুভেচ্ছা দিয়া এতিয়া কৈছে যে এতিয়া আমি আমাৰ স্কুলৰ যিজন স্ক'ৰাৰ হ'ব তেখেতৰ লগত তোমালোকক পৰিচয় কৰাই দিওঁ আৰু शी इज অপৰ্ণা বুলি কৈছে স্ক'ৰাৰৰ নাম হ'ল অপৰ্ণা এণ্ড আ ক্লাছ 12 ষ্টুডেণ্ট অফ দি অৰ্গেনাইজিং স্কুল যিখন স্কুলে এই কুইজ কম্পিটিশ্যনখন অৰ্গেনাইজ কৰিছে বা যিখন স্কুলত এই কুইজ কম্পিটিশ্যনখন ষ্টেট লেভেলৰ হৈছে ভেনিউটো তাত সেই স্কুলখনৰে ষ্টুডেণ্ট হ'ল অপৰ্ণা আৰু অপৰ্ণা ক্লাছ 12ৰ ষ্টুডেণ্ট হয় আৰু অপৰ্ণা স্ক'ৰাৰ হ'ব আৰু তাৰ পাছতেই অঞ্জলি দাস তেখেতে কুইজ মাষ্টাৰলৈ গোটেই অনুষ্ঠানটো আগবঢ়াবলৈ তেখেতক অনুৰোধ জনায় ইয়াৰ পিছত চাওঁ আহা কুইজ মাষ্টাৰ Good morning everybody present here and good luck to all the contesting teams. Before I begin, I request the scorer to tell you the rules of the quiz competition, please. তেতিয়া কুইজ মাষ্টাৰে আৰম্ভণিতে সকলোকে সুপ্ৰভাত জনায় আৰু কয় যে সকলোকে গুড লাক দিছে শুভেচ্ছা দিছে যে তেওঁলোকে কুইজ কম্পিটিশ্যনত জয়ী হ'ব পাৰে আৰু কৈছে যে মই আৰম্ভ কৰাৰ আগতে মই যিজন স্ক'ৰাৰ মানে যিজনে বৰ্ডত কোনটো টিমে কিমানকৈ মাৰ্কছ পাইছে সেইটো লিখিব তেখেতক মই গোটেই ৰুলছখিনি কুইজ কম্পিটিশ্যনৰ সকলো ছাত্ৰ ছাত্ৰীকে কৈ দিবলৈ অনুৰোধ জনাইছোঁ তাৰপিছত স্ক'ৰাৰে আৰম্ভ কৰে Scorer, thank you sir. There will be 5 rounds in total. In each round, each team will get at least one direct question. It is scorer kunasile scorer Aparna asil hoine hekhon schoolore satri aro Aparna class 12 or egoraki satri asil scorer e koise je ajir quiz competition khonot total 5ta round thakibo aru protitu roundote protitu মানে টিমে এটাকৈ ডাইৰেক্ট কুৱেশ্যন পাব ফৰ এভৰি কাৰেক্ট আনচাৰ ইউ উইল গেট 10 মাৰ্কছ এণ্ড ফৰ আ পাষ্ট অভাৰ কুৱেশ্যন 5 মাৰ্কছ উইল বি এৱাৰ্ডেড ছেকেণ্ড ৰুলটো কৈছে যে প্ৰতিটো শুদ্ধ উত্তৰৰ বাবে 10 নম্বৰ পাব আৰু যিবোৰ পাছ হৈ যোৱা কুৱেশ্যন কোনোবাই নোৱাৰিলে যদি ইটো টিমলৈ নোৱাৰোঁ বুলি পাছ কৰি দিয়ে তেনেকুৱা পাছ অভাৰ কুৱেশ্যনছবিলাকত 5 নম্বৰকৈ থাকিব সো দুটা ৰুল কথা আমাক কয় there will be no negative marks for a wrong answer আৰু এটা ৰুলৰ কথা আমাক স্ক'ৰাৰে কয় যে ৰং আনচাৰ যদি দিয়ে তেতিয়া কিন্তু কোনো ধৰণৰ নেগেটিভ মাৰ্কিং নাথাকিব নম্বৰ কটা নহ'ব each team will get only 10 seconds to answer a question প্ৰতিটো টিমৰ হাতত মাত্ৰ 10 মিনিট সময়হে থাকিব যিকোনো এটা প্ৰশ্নৰ উত্তৰ দিবলৈ The team which scores the highest mark will be the winner. আৰু যিটো টিমে আটাইতকৈ হাইয়েষ্ট মাৰ্ক পায় আটাইতকৈ সৰহ নম্বৰ লাভ কৰে সেই টিমটোৱে আচলতে উইনাৰ টিম হ'ব The winning team will represent the state in the national level quiz competition. That's all. Thank you. Scorer কয় যে যিটো টিম আচলতে আজিৰ এই কুইজ কম্পিটিশ্যনখনত জিকে সেই টিমটোৱে নেশ্যনেল লেভেল কুইজ কম্পিটিশ্যনত অসমক ৰিপ্ৰেজেণ্ট কৰিব আৰু সেই কম্পিটিশ্যনখন নিউ দিল্লীত হ'ব নিউ দিল্লী হ'ল আমাৰ ভাৰতৰ কেপিটেল হয়নে ৰাজধানী সো এইখিনি কথা কৈ পেলাই স্ক'ৰাৰে সামৰে তাৰপিছত কুইজ মাষ্টাৰে আৰম্ভ কৰে Thank you Aparna teams are you ready Quiz master
Thank you, Aparna. Teams, are you ready? Quiz master তেতিয়া Aparnak thank you দিয়ে আৰু গোটেই টিমখিনিক চিয়াৰ আপ কৰিবলৈ সুধিছে are you ready? তোমালোক সকলো ৰেডি আছানে? Teams, yes sir. আমি এক্সক্লেমেশ্যন মাৰ্ক এটা দেখিছোঁ ছাৰ শব্দটোৰ পাছত এইটোৱে বুজাইছে যে প্ৰতিটো টিম মেম্বাৰ্ছে আচলতে বহুত বেছি মানে এক্সাইটেড হৈ আছিলে এই কম্পিটিশ্যনখনৰ কাৰণে চ' আউট অফ এক্সাইটমেণ্ট দে চিয়াৰ ষ্টেপ য়েছ ছাৰ কুইজ মাষ্টাৰ contestant. As you know, this quiz competition is a part of the national level quiz competition. So our questions will be based on our knowledge of our country, India. The first round is based on the subject familiar to you all, Assam and the northeast region of India. Itia আৰম্ভণিতে কুইজ মাষ্টাৰে কয় যে যেহেতু তোমালোক এই কম্পিটিশ্যনখনত জয়ী হোৱাৰ পাছত তোমালোকে ন্যাশনাল লেভেল কুইজ কম্পিটিশ্যনত অংশগ্ৰহণ কৰিবা সেই গতিকে আজিৰ এই কুইজ কম্পিটিশ্যনখনত আচলতে তোমালোকৰ নলেজ তোমালোকৰ কিমান জ্ঞান আছে আমাৰ দেশখনৰ ওপৰত সেইখিনি পৰীক্ষা কৰা হ'ব আৰু প্ৰথম ৰাউণ্ডটো অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ওপৰত বেছ কৰি প্ৰথম ৰাউণ্ডৰ কুৱেশ্যনছখিনি হ'ব Let's begin with easy question. I'll ask you a question and give you 4 possible options. You will have to select the correct answer. Here goes the first question to team A. Ite koise je ami ebar prothom question to pra arambho koru bola moi eta tumalukok uju proshno hodhim aru koise je protito proshnore asolate 4টা koi option thakibo he 4টা optionor bhitor shuddha uttor tu tumaluke kobo lage prothom proshno tu team A hodhile The ancient name of Assam was Kamrup অসমৰ পুৰণি নামটো কামৰূপ আছিলে It was also known by another name. What is it? অসমক আগতে কামৰূপ নামেৰে জনা গৈছিল কিন্তু তাৰ আগতে আৰু এটা নামেৰে জনা গৈছিল আৰু এটা নামেৰে আমি অসমখনক জানো কি কি কামাতাপুৰ শোণিতপুৰ প্ৰাগজ্যোতিষপুৰ ৰংপুৰ 4টা অপচন দিছে হয়নে অপচন এ কামাতাপুৰ অপচন বি শোণিতপুৰ অপচন সি প্ৰাগজ্যোতিষপুৰ এণ্ড অপচন ডি ৰংপুৰ এটা টিম এ আনসাৰ দিয়ে যেহেতু এটো টিম এ খুদিছিলে হেগটিকে টিম এ আনসাৰ দিলে প্ৰাগজ্যোতিষপুৰ স্যাৰ কুইজ মাষ্টাৰ absolutely right good start you will get 10 points team B now your question আৰু তেতিয়া কুইজ মাষ্টাৰে ক'লে যে absolutely right একদম সম্পূৰ্ণ শুদ্ধ উত্তৰ দিছে আৰু হেগটিকে টিম এ 10 points পাব তাৰ পাছত টিম বি উচৰলৈ গৈ কুইজ মাষ্টাৰে প্ৰশ্নটো আগবঢ়ায় Sukapha was the first Ahom king to establish the Ahom kingdom in Assam. In which year did the Ahoms come to this region of the country? Option A 1680, option B 1282 AD, option 3 1826 AD and option D 1228 AD. প্ৰশ্নটোত কৈছে যে Sukapha আসলতে আহোম সকলৰ প্ৰথম ৰজা আছিল এতিয়া আহোম সকল কেতিয়া আহিছিল অসমলৈ প্ৰশ্নটো হল খেটো টিম বি খুদিছিলে এটো প্ৰশ্ন টিম বি আনসাৰ দিয়ে স্যাৰ ইট ইজ 1228 AD টিম বি এ আনসাৰ দিয়ে যে এটো 1228 AD আছিল কুইজ মাষ্টাৰ quite right you will also get 10 marks quiz master কলে যে হয় একদম শুদ্ধ উত্তৰ দিছা তোমালোক 10 নম্বৰ পাবা the next question is for team C which country does not share a border with Assam আৰু তেতিয়া team C প্ৰশ্নটো সোধে যে কোনখন দেশে আসলতে অসমৰ লগত নিজৰ সীমা মানে বৰ্ডাৰ শেয়াৰ নকৰে অপচন গিটা দিছে অপচন এ ভূটান অপচন বি ম্যানমাৰ অপচন সি Bangladesh option D all of these কোনখন দেখে শেয়ার নকৰে বুলি দিছে নে এটা টিম সি we think Myanmar sir quiz master are you not sure yes you are correct টিম সি এ কয় আমি ভাবো মিয়ানমাৰ হ'ব উত্তৰটো স্যাৰ তেতিয়া কুইজ মাষ্টাৰে কয় যে তোমালোক শিওৰ নহয় নেকি তেতিয়া পাছত কুইজ মাষ্টাৰে কয় যে হয় তোমালোকে কোৱা প্ৰশ্নটোৰ উত্তৰটো একেবাৰে শুদ্ধ হৈছে সো 10 পইণ্টস টু ইউ তোমালোককো 10 নম্বৰ দিয়া হৈছে নাও your
question. Team D. Assam came under British rule in 1826. Can you tell us from whom the British government took over the administration of Assam? Option A, the Mughals. Option B, the Bengalis. Option C, the Burmese. Option D, none of these. এতিয়া লাষ্টৰ টিম ডি কুৱেশ্যনটো সোধে যে তোমালোকে জানা যে 1826ত অসম আচলতে ব্ৰিটিছ ৰুলৰ আণ্ডাৰলৈ গুচি আহিছিল। এতিয়া কৈছে যে অসম ব্ৰিটিছ ৰুলৰ আণ্ডাৰলৈ আহোঁতে কাৰ অধীনত আছিলে? মোগলসকলৰ, বেংগলীসকলৰ, বাৰ্মিছসকলৰ নে এজনৰো ভিতৰত নহয়? এই কুৱেশ্যনটো হ'ল টিম বিৰ কুৱেশ্যন। টিম ডি, ছাৰ ইট ৱাজ ফ্ৰম দ্য বাৰ্মিজ। Quiz master, correct answer. 10 point to you. Team D, all of the 4 teams have started well. Now your turn, Team E. This question is for you. Where is the Tolatal Ghar built by the Ahom kings located? Option A, Gorgaon. Option B, Saraidew. Option C, Rangpur. And option D, Jorhat. Team D uttortu shuddha asile Burmese. তো টিম ডিৰ কাৰেক্ট আনচাৰৰ কাৰণে 10 পইণ্টছ লাভ কৰিলে টিম ডিয়ে। তাৰপিছত টিম ই কুইজ মাষ্টাৰে সুধিলে যে তলাতল ঘৰটো আহোমসকলে বনাইছিলে, কিন্তু ক'ত বনাইছিলে, কোন ঠাইত বনাইছিলে? অপশ্যনকেইটা দিছে গড়গাঁও, চৰাইদেউ, ৰংপুৰ আৰু যোৰহাট। তেতিয়া উত্তৰ দিয়ে টিম ইয়ে ৰংপুৰ ছাৰ, ইট ৱাজ দ্য অল্ড নেম অফ শিৱসাগৰ। তেতিয়া টিম ইয়ে উত্তৰ দিয়ে যে শুদ্ধ উত্তৰটো ছাৰ ৰংপুৰ হয়, কাৰণ ৰংপুৰৰ পুৰণি নামটো ৰংপুৰ হয় আচলতে শিৱসাগৰৰ পুৰণি নাম। কুইজ মাষ্টাৰ, oh, you know it, full marks to you. With this we come to the end of the first round. All the 5 teams are equally poised at 10 points each. তেতিয়া কুইজ মাষ্টাৰে কয় যে তোমালোক সকলোৱে খুব ধুনীয়াকৈ প্ৰথম ৰাউণ্ডটো পাৰ কৰিলা আৰু সকলোৱে প্ৰতিটো টিমে 10-10 নম্বৰ লাভ কৰিবলৈ সক্ষম হ'লা। Now we go on to the second round, which is named Get the Facts, the Nation and the States. This time I'll start with Team E. Hope you are ready. Here goes the first question. We know that our country India is also known as Hindustan. What is the other name for India? এতিয়া কুইজ মাষ্টাৰে কয় যে আমি ছেকেণ্ড যিটো ৰাউণ্ড সেইটো ৰাউণ্ড আৰম্ভ কৰোঁ ব'লা। এই ৰাউণ্ডটোত আমি কিছুমান ফেক্টছ সুধিম আমাৰ ষ্টেট আৰু আমাৰ দেশখনক লৈ, আৰু আৰম্ভণি কৰিছে টিম ই পৰা। তেতিয়া টিম ই সোধে যে আমাৰ দেশখনক হিন্দুস্তান বুলি কোৱা হয়, আমাৰ দেশখনৰ নাম ইণ্ডিয়া হয়নে? ইণ্ডিয়াখনক হিন্দুস্তান বুলিও কোৱা হয়। আৰু এটা নাম আছে, সেইটো কোনটো নাম বাৰু যিটো নামেৰে আমাৰ ইণ্ডিয়াক আমি জানিব পাৰোঁ? টিম ই সোধে প্ৰশ্নটো। টিম ই পাষ্ট। টিম ইয়ে উত্তৰটো নোৱাৰিলে, তেতিয়া ক'লে পাষ্ট, যিহেতু মই পাছ কৰি দিছোঁ। কুইজ মাষ্টাৰ, টিম ডি, তাৰমানে দেখিছানে যে এ পৰা ইলৈকে প্ৰথমতে হ'ল, পিছত ই পৰা আকৌ এলৈকে আহিব, ই পিছত ডি টিম আহিব, ডি পিছত চি আহিব, তেনেকৈ উল্টাকৈ এবাৰ সুধিছে। তো একেটা প্ৰশ্ন যেতিয়া টিম ইয়ে নোৱাৰি পাছ কৰি দিলে আৰু টিম ডি সুধিলে, তেতিয়া টিম ডিয়ে উত্তৰ দিয়ে ভাৰত। আমি সকলোৱে জানো ইণ্ডিয়াক আমি ভাৰত নামেৰে জানো, হিন্দুস্তান বুলি জানো হয়নে? চ' এইটো এটা শুদ্ধ প্ৰশ্ন। ভাৰত or Bharatvarsh is another name for India, named after the son of Dushyanta and Shakuntala, whom the Mahabharata credits with conquering the whole of the known world. এতিয়া কুইজ মাষ্টাৰে ক'লে যে শুদ্ধ উত্তৰ দিছা, ভাৰত নহ'লে ভাৰতবৰ্ষ। আচলতে দুষ্যন্ত আৰু শকুন্তলাৰ ল'ৰাই আছিলে ভাৰত, আৰু তেখেতৰ নামতে মানে এই ভাৰত নামটো ৰখা হৈছিল, আৰু কৈছে যে তেখেতে গোটেই মহাভাৰতৰ ক্ৰেডিট উইথ দ্য হোল অফ দ্য ন'ন ৱৰ্ল্ড, আৰু তেখেতৰ ওপৰতে গোটেই মহাভাৰতৰ ক্ৰেডিটটো যায় বুলি কৈছে। ৱেল টিম ডি, you will get 5 points for a passed over question. The next direct question is to team D. Aru team D e 5 number point pale karon team C answer to dibo noarile. Ebar direct question ta koribo team D. The national flag is referred to as Tiranga or tricolor. Can you see why? কৈছে যে আমাৰ নেশ্যনেল ফ্লেগখনক তিৰংগা বা ট্ৰাইকালাৰ বুলি কোৱা হয়, কি কাৰণে কোৱা হয় টিম ডিক সুধিলে। তেতিয়া টিম ডিয়ে আনচাৰ দিছে, টিম ডি এজ ইট হেজ 3 কালাৰ, চেফ্ৰন, হোৱাইট এণ্ড গ্ৰীণ। তো টিম ডিয়ে আনচাৰ কৰিলে যে ট্ৰাইকালাৰ বা
তিৰংগা বুলি ন্যাশনাল ফ্ল্যাগখনক এই কাৰণে কোৱা হয় কাৰণ ন্যাশনাল ফ্ল্যাগখনত তিনটা কালাৰ আছে কি কালাৰ saffron white আৰু green quiz master absolutely full point to you team C your question we know that the white in our flag stands for peace and truth what does saffron signifies তেতিয়া team D কয় যে absolutely right full point পোৱা যায় আৰু সেই প্ৰশ্নটোৰ লগতে ৰিলেচন ৰাখি টিম সি কেবাৰ কুইজ মাষ্টাৰে সুধিলে যে হোৱাইট কালাৰটোৱে শান্তি আৰু সত্যৰ প্ৰতীক হয় কিন্তু ন্যাশনাল ফ্ল্যাগত থকা স্যাফ্ৰন কালাৰটোৱে কি বুজায় টিম সি সৰি স্যাৰ পাস্ট টিম সি এ উত্তৰটো দিব নোৱাৰিলে আৰু ক'লে যে সৰি স্যাৰ নাজানো পাছ কৰিছো কোৱেশ্চনটো কুইজ মাষ্টাৰ পাছ টু টিম বি তেতিয়া কুইজ মাষ্টাৰে টিম বি সোধে যে টিম বি এই প্ৰশ্নটোৰ উত্তৰটো তোমালোকে জানা নেকি কোৱা এইটো এটা পাছ কুৱেশ্চন হয় টিম বি আনসাৰ দিয়ে পাষ্ট যে নোৱাৰো স্যাৰ আমিও পাছ কৰিছো কুইজ মাষ্টাৰ টিম এ তেতিয়া আনসাৰ দিয়ে দ্য কালাৰ সিগনিফাইজ কাৰেজ এণ্ড স্যাক্ৰিফাইচ এই স্যাফ্ৰন কালাৰটোৱে কাৰেজ আৰু স্যাক্ৰিফাইচৰ কথা কয় কাৰেজ মানে সাহস স্যাক্ৰিফাইচ মানে হ'ল বলিদান সাহস আৰু বলিদানৰ কথা কয় বা ত্যাগৰ কথা কয় কুইজ মাষ্টাৰ well done team A you will get 5 points for this answer now a direct question to team B what is the navy blue wheel in the center of the white band of the flag called and what does it indicate তেতিয়া team B এ 5 point লাভ কৰিলে past question to কাৰণে আৰু তাৰ পাছত কুইজ মাষ্টাৰে ডাইৰেক্ট কোৱেশ্চন কৰিলে টিম বি টিম বি সুধিলে যে আমাৰ ন্যাশনাল ফ্ল্যাগখনৰ মাজত থকা ব্লু কালাৰ যেটো হুইল আছে সেই ব্লু কালাৰ চকাটোৱে আসলতে কি বুজায় টিম বি এ কয় পাস্ট টিম বি আনসাৰ নাজানে পাস কৰি দিয়ে কুইজ মাষ্টাৰ টিম এ পাস্ট টিম এও নাজানে কোৱেশ্চনটোৰ আনসাৰ টিম এও পাস কৰি দিয়ে আকৌ উলুটাই কুইজ মাষ্টাৰ তেতিয়া টিম ইৰ পিনে যায় আৰু টিম ই সোধে টিম ই পাস্ট স্যাৰ টিম ইও নাজানে আনসাৰটো কুইজ মাষ্টাৰে এবাৰ টিম ডি সোধে টিম ডি পাৰানে টিম ডি এ কয় সৰি স্যাৰ নাজানো কুইজ মাষ্টাৰ টিম সি ক্যান ইউ আনসাৰ কুইজ মাষ্টাৰে এবাৰ টিম সি সুধিলে টিম সি উই ডোন্ট নো দ্য আনসাৰ স্যাৰ আমিও নাজানো উত্তৰটো স্যাৰ কুইজ মাষ্টাৰ no team could give the answer it is called the ashok chakra or dharma chakra and it is a wheel of 24 spokes it signifies that there is life in movement and death in stagnation well aparna please let us know the scores at the end of this round আৰু অবহেক্ষত যেতিয়া নোৱাৰিলে উত্তৰটো কোনেও দিব তেতিয়া কুইজ মাষ্টাৰে ক'লে যে সেই আমাৰ ন্যাশনাল ফ্ল্যাগখনত থকা ব্লু কালাৰ হুইলটোৱে আসলতে অশোক চক্ৰ বা ধৰ্ম চক্ৰটোক সিগনিফাই কৰে আৰু হেতুৱে লাইফ ইন মোমেন্ট এণ্ড ডেথ ইন ষ্টেগনেশ্যনৰ সিগনিফাই কৰে আৰু তাৰ পাছত কুইজ মাষ্টাৰে কয় যে আপোনাৰ এই ৰাউণ্ডটো শেষ হৈছে এই ৰাউণ্ডটোত কোনে কিমান পইণ্ট পালে মোক কৈ দিয়াচোন তেতিয়া অপৰ্ণা যি স্কোৰাৰ আছিলে অপৰ্ণাই কয় যে এট দ্য এণ্ড অফ দ্য ফাৰ্ষ্ট টু ৰাউণ্ডছ টিম এ হেজ scored 15 points, Team B 10 points, Team C 10 points, Team D 25 points and Team E has got 10 points. এবাৰ কুইজ মাষ্টাৰজনে সকলো টিমৰে পইণ্টছবোৰ জানে কোনটো টিমে কিমান পইণ্ট পায় তো এইখিনিলৈকে আমি লেসন 2 কৰিলোঁ ফাৰ্ষ্ট পাৰ্টত ছেকেণ্ড পাৰ্টটোত ইয়াৰ পিছৰখিনি আমি ডিছকাছ কৰিম যেহেতু লেসনটো বহুত বেছি দীঘল হয় সেই গতিকে গোটেই লেসনটো একেটা পাৰ্টতে কৰা নাই সেকেন্ড পাৰ্টটোত তোমালোকে বাকিখিনি লেসনৰ কথা গম পাবা যিসকলে এতিয়াও চেনেলটো সাবস্ক্ৰাইব কৰা নাই সকলোৱে চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু তোমালোকে কমেন্ট কৰিবা তোমালোকৰ কমেন্টছ বিলাক পঢ়ি ভাল লাগে থ্যাংক ইউ এভৰিওয়ান